নমস্কাৰ, মই ৰাহুল ফুকন স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মস্তিষ্ক পাঠশালালৈ। আজি আমি আলোচনা কৰিম ত্ৰিভুজৰ বিষয়ে। ত্ৰিভুজৰ আমি অনুপ্ৰাণী 6.22 কুৱেশ্যন এনচাৰ কৰিম। তাৰ আগতে আমি জানি ল'ব লাগিব ত্ৰিভুজ মানে হয় কি। ত্ৰিভুজ মানে হৈছে তিনিডাল ৰেখাই যদি যিকোনো এটা ক্ল'জ বস্তু বনায় তাকে আমি ত্ৰিভুজ বুলি কওঁ। আৰু তোমালোকে সদায় মনত ৰাখিবা ত্ৰিভুজত তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। তোমালোকে মোৰ চেনেলটো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াতে অনুশীলনী 6.2 প্ৰথম কুৱেশ্যনটো দিছে, দুটা আমাক ইয়াতে ডাইগ্ৰাম দিয়া আছে ত্ৰিভুজৰ। তাতে এতিয়া আমাৰ তিনিডাল ৰেখাৰ মান দিয়া আছে, 4 নম্বৰডালৰ আমি মান উলিয়াব লাগিব। ইয়াতে কৈছে চিত্ৰ দিয়া আছে 1.1 আৰু 2 ডি সমান্তৰাল BC সমান। এতিয়া আমি জানিব লাগিব সমান্তৰাল মানে কি। সমান্তৰাল মানে হৈছে যদি দুডাল ৰেখাই সমানকৈ গতি কৰে আৰু ইডালে ইডালক যদি কটাকটি নকৰে তাকে আমি সমান্তৰাল বুলি কওঁ। এতিয়া আমি প্ৰথমটো ডায়েগ্ৰামৰ পৰা EC উলিয়াব লাগে। ইয়াতে আমাৰ ABCD E 5টা পইণ্ট আছে। তাৰে আমাৰ এটা চাবা তোমালোকৰ কাৰণে মই ইয়াত ড্ৰ কৰি দিছোঁ। এইটো হ'ল আমাৰ ABC এটা ত্ৰিভুজ। ইয়াৰ মাজে এডাল ৰেখা পাৰ গৈছে যাৰ আমি নাম দিছোঁ ডি। ইয়াত তিনিটা কোণৰ নাম দি দিছোঁ A, B আৰু C। এটা আমাৰ মান দিয়া আছে DB মান দিয়া আছে 3 সেণ্টিমিটাৰ, AD মান দিয়া আছে 1.5 সেণ্টিমিটাৰ আৰু AE মান দিয়া আছে 1 সেণ্টিমিটাৰ। এতিয়া আমি ছেকেণ্ডটো ডায়েগ্ৰামো এটা অংকন কৰি ল'ম। মই হাতেৰে অংকন কৰাৰ বাবে অলপ মানে দেখিবলৈ ইফালে ভাল হ'ব পাৰে, কিন্তু তোমালোকে কিতাপত দেখিছে একদম পাৰফেক্টকৈ আছে কিতাপত। ইয়াক আমি ABC নামেৰে দি লৈছোঁ। ABCDE দেখিছে তোমালোকে। ইয়াতে DE সমান্তৰাল BC হয়। ইয়াতে আৰু আমাৰ ৰেখাকেইডালৰ মান দিয়া আছে BD মান দিয়া আছে 7.2 cm, AE মান দিয়া আছে 1.8 cm আৰু EC মান দিয়া আছে 5.4 cm। ইয়াতে আমি উলিয়াব লাগে AD মান। এতিয়া আমি ফাৰ্ষ্টটো ডায়েগ্ৰামৰ কাৰণে কৰিম। প্ৰথম লিখিব লাগিব ত্ৰিভুজ ABC। ত্ৰিভুজ ABC আমাৰ কি আছিলে DE সমান্তৰাল BC। ইয়াতে আমি উপপাদ্যখিনি পঢ়োঁতে এটা পাইছিলোঁ থেলছৰ উপপাদ্য মতে বা সূত্ৰ মতে, বা আমি এইটোৱে ক'ব পাৰোঁ ত্ৰিভুজৰ দুটা ৰেখাৰ অনুপাত বিপৰীত ৰেখাডালৰ দুটা বিন্দুৰ অনুপাতৰ সমান হয়। উপপাদ্য মতে এটা লিখি দিছোঁ, তোমালোকে ভালদৰে বুজি পাব ইয়াতে।
থেলছৰ উপপাদ্য মতে এডি অনুপাত এডি বাই বিডি বা ডিবি ইকুৱেল টু এই বাই ইচি। ইয়াতে আমাৰ এডি মান দিয়া আছে 1.5, বিডি বা ডিবি মান দিয়া আছে 3 সেণ্টিমিটাৰ, আৰু ইয়াতে এই মান আছে 1 সেণ্টিমিটাৰ। আমি ইয়াতে ইচি মান ল'ব লাগিব। এতিয়া যিহেতু আমাৰ এতিয়া আমি পইণ্ট উঠাবৰ কাৰণে বহুত চাইডে 10 পইণ্ট কৰিব লাগিব। 10 পইণ্ট কৰিব লাগিব কাৰণ ইয়াৰে এটা সংখ্যাৰ আগতে পইণ্ট আছে বা দশমিক আছে। 1/AC এতিয়া পালোঁ আমি, এইফালে পালোঁ 15/30 1/AC। আমি 15 এবাৰ কাটিলোঁ, 15 30 দুবাৰ কাটিলোঁ, এইফালে থাকি গ'ল 1/2 আৰু এইফালে থাকি গ'ল 1/AC। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। এইফালে 1 AC লগত পূৰণ কৰিব লাগিব আৰু 2 1 লগত পূৰণ কৰিব লাগিব। এতিয়া আমি AC মান পাই গ'লোঁ 2 সেণ্টিমিটাৰ। বুজি পাইছা তোমালোকে? যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্টত জনাবা, মই আকৌ এবাৰ তোমালোকক ৰিপিট কৰাই দিম এইটো। ইয়াতে আমি ছেকেণ্ড ডায়েগ্ৰামটো আঁকি লৈছোঁ। এটা ইজি বস্তু হয়, একো নাই ইয়াতে। তোমালোকে অকল মানে অলপ ভালকৈ মনোযোগ দি কেনে চালেই সকলো বুজি পাই যাবা। ইয়াতে ত্ৰিভুজ ABC দিয়া আছে, BC সমান্তৰাল DE। সেইটো লিখি দিবা দিয়া আছে, তেতিয়া নম্বৰ পাব অলপ সুবিধা হয় তোমালোকৰ কাৰণে। ইয়াতে মই ৰেখাকেইডালৰ ভেলুকেইটা পুট কৰি দিছোঁ তোমালোকৰ সুবিধা হ'বৰ কাৰণে। এতিয়া নেক্সট পেজলৈ যাব লাগিব। তোমালোকে গ'লাই চাগে আগতে, একো নাই বাৰু, ঠিক আছে। ত্ৰিভুজ লেচনটো মানে ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, অলপ উজু হয় কিন্তু অলপ ইম্পৰ্টেণ্ট হয়, বহুত উজু হয়, অলপ ভালকৈ বুজিলে হ'ব। একচুৱেলি মোৰ এইটো লিখিব থাকি গ'ল, দিয়া আছে ৰেখাকেইডালৰ মানটো লিখিব থাকি গ'ল, তোমালোকে লিখি ল'বা, একো নাই বাৰু তাতে। এতিয়া থেলছৰ উপপাদ্য মতে, থেলছৰ উপপাদ্যটো কি আছিল তোমালোকে গম পোৱাই চাগে, মই আকৌ ৰিপিট কৰি দিবলগীয়াতো এনেকুৱা একো কথা নাই, সাধাৰণ বস্তু এইটো তোমালোকে মনত ৰাখিবা। থেলছৰ উপপাদ্য মতে আমি কি পালোঁ, AD বাই DB ইকুৱেল টু A/EC। ইয়াতে আমি কি কৰিব লাগিব, AD মান উলিয়াব লাগিব। AD মানটো উলিয়াবলৈ DB মান দি আছে 7.2 আৰু AE মান দি আছে তোমাৰ 1.8 আৰু EC মান দি আছে 5.4। এতিয়া আমি
এডি ইনটু 10 কৰিলোঁ কাৰণ বহুত চাইডে তোমাৰ পইণ্ট লগা আছে পইণ্ট উঠাবৰ কাৰণে বহুত চাইডত তুমি 10 তোমালোকে 10 ফোন কৰিব লাগিব ইয়াতে আমি কি পাম এটা কাম কৰোঁ আমি এডি ইনটু 10 টো এনেকৈ থাকিব দিওঁ তোমালোকে বুজি পোৱা সুবিধা হোৱাৰ কাৰণে আকৌ চবতে 10টা আমি ইয়াতে ফোন কৰি দিছোঁ একো নাই এইটো চিম্পল কথা তোমালোকে বুজি পাইছে চাগে ইয়াত 18 ফোন কৰিলোঁ 9 বাৰ গ'ল 54 কৰিলোঁ 27 বাৰ গ'ল একচুৱেলি আমি 18 ডাইৰেক্ট কৰি দিব পাৰোঁ 18 বাৰ গ'লহেঁতেন 18 54 3বাৰ গ'লহেঁতেন তাৰপিছত ফোন গ'লেহেঁতেন এইফালে 10 কাটি দিলোঁ এইফালে 10ক 2 কাটিলোঁ 5 বাৰ গ'ল আৰু 72 36 বাৰ গ'ল এইফালে আমি পাই গ'লোঁ AD ইনটু 5 ডিভাইডেড বাই 36 1/3 এতিয়া আমাৰ কি হ'ব AD ইনটু 5 টো তোমাৰ 3 লগত পূৰণ হ'ব তোমালোকে বুজি পোৱাৰ কাৰণে ভালকৈ লিখি দিছোঁ মই 5AD এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন আছে মানে তোমালোকে 5AD নিয়ে ফোন কৰি দিছোঁ তোমাৰ 3 5 গুণ 15 এইফালে 36 1 লগত ফোন কৰিলে 36 থাকিলে এতিয়া 15AD আৰু 36 এইফালে 15 লৈ গ'লোঁ 36 ডিভাইডেড বাই 15 আহিলে 15 3 কৰিলোঁ 5 বাৰ গ'ল আৰু 36 3 কৰিলোঁ 12 বাৰ গ'ল এতিয়া AD মানটো কিমান পালোঁ আমি 12/5 যিহেতু আমি ভগ্নাংশ দিয়াকে ডিফাইন কৰিব নোৱাৰোঁ ইয়াকে সেইকাৰণে আমি এতিয়া হৰণ কৰিব লাগিব বলে তোমালোকক মই হৰণ কৰি দেখা দিছোঁ 5 12 5 12 হৰণ কৰিলোঁ দুবাৰ গ'ল 10 আহিলে পইণ্ট এটা দিলোঁ 0 আহিলে 20 হ'ল 4 বাৰ গ'ল 20 হ'ল 0 আহিলে এতিয়া আমি AD মানটো পালোঁ কিমান পালোঁ 2.4 এতেকে AD equal to 2.4 okay solve এইটো হৈ গৈছে